জোনবিন চানীৰ আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে কুশলে আছে, আমিও ভালে আছোঁ। আপোনালোক ভালে থকাটো কামনা কৰোঁ। মই আজি মঙ্গলবাৰ, এতিয়া সন্ধিয়া হওঁ হ'ল আৰু এতিয়া মই পাকঘৰলৈ যাব লাগিব। সেয়ে ভাবিছোঁ আপোনালোককো অকণমান কথা কেইটামান জনাওঁ আৰু ময়ো পাকঘৰলৈ যাম। আমাৰ বিৰিনা ইতিমধ্যে গুৱাহাটীলৈ গ'লেই, আপোনালোকক ক'বলৈ নহ'ল আৰু গুৱাহাটীত তাই কোচিং ক্লাছ এটা কৰিছে। আকৌ তাতে গুৱাহাটী ইউনিভাৰ্চিটি খোলাৰ কথা কৈছে। এতিয়া তানিয়াও যাবগৈ, তানিয়া মানে জুনুকা, তাইও যাবগৈ। বস্তু পেকিং কৰিছে আৰু কাইলৈ থাকি পৰহিলৈ যাবগৈ। সেয়ে বোলো এতিয়া ঘৰতে থকা লোকেল মুৰ্গী এটাকে বোলো কাটোঁ আৰু তাইও খাওক আমিও খাওঁ। লোকেল মুৰ্গীটো দেউতাকে কাটিলেই, দেউতাক আমাৰ ছুটীত আছেই। দেউতাকে অৱশ্যে ভিডিঅ'ত ওলাবলৈ লাজ কৰে, কেতিয়াবা দেখুৱাম বাৰু আপোনালোকক। লোকেল মুৰ্গীটো কাটিলে সেই বোলো লোকেল মুৰ্গীৰ ৰেচিপি দুটা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঘৰতে খাম যেতিয়া আৰু আপোনালোকক সকলো কথা কওঁ যেতিয়া, এইটোনো কিয় বাদ পৰে। সেইটো কাৰণে বোলো লোকেল মুৰ্গী মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু আমিও খাওঁ আৰু আপোনালোককো দেখাওঁ। সেয়েহে এতিয়া মই পাকঘৰলৈ যাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব দেই। ব'লক তেতিয়াহ'লে মই লোকেল চিকেন বনাবলৈ লৈছোঁ। চিকেনটো মই বইলকৈ বনাম আৰু এই বেলেগ এটা শুকান ভাজি জ্বলা দি বনাম। এতিয়া আপোনালোকে চাওকচোন মই কেনেকৈ বনাইছোঁ। মই ইয়াত কেৰাহীটো পাতিয়ে থৈছোঁ। মই ইয়াত এতিয়া পিঁয়াজ অলপমান দিম। পিঁয়াজখিনি মই অকণমান শুকান কেৰাহীটোতে ভাজি লৈছোঁ। এতিয়া ইয়াত মই চিকেনখিনি দি দিম। চিকেনখিনি দিয়াৰ লগে লগে মই গেছৰ ষ্ট'ভটো অলপ কমাই দিম, জুইটো। এয়া মই চিকেন দিছোঁ। জুইটো কিন্তু মই কমাই থৈ দিছোঁ। এতিয়া মই নহৰু দুফুটামান থেতেলিয়াই ল'ম। একেবাৰে মই পিচি লোৱা নাই, অলপ থেতেলিয়াই লৈছোঁ। এতিয়া মই আদা অকণমান ল'ম। এয়া আদা দিলোঁ। এতিয়া ইয়াত মই কেঁচা জলকীয়া 4টা দি দিম। এয়া চাওক, এয়া 4টা। আপোনালোকে জ্বলা কিমান খায় তেনেধৰণে দিব। এতিয়া মই জুই ফ্লেমটো বঢ়াই দিম। এতিয়া ইয়াত মই পানী দি দিম। নিমখটো অৱশ্যে পানী দিয়াৰ পাছতো দিব পাৰি, পানী দিয়াৰ আগতো দিলেও হয়। মই পিছত দিম বুলি ভাবিছিলোঁ, কিন্তু আকৌ ভাবিলোঁ নাই, পানী দিয়াৰ আগতেই দি দিওঁ। সেইটো নিজৰ কথা, নিমখহে আৰু। এতিয়া ধুনীয়াকৈ আকৌ মই লৰাই দিম।
এতিয়া মই ইয়াত পানী দি দিম। পানী অলপ সৰহকৈ দিম কাৰণ মাংসখিনি সম্পূৰ্ণ সিজিব লাগিব। এতিয়া মই এইটো ঢাকি দিম। এতিয়া মই চাইছোঁ পানীটো গৰম হৈছে আৰু ইয়াত মই এয়া পটল টুকুৰাকৈ কাটিছোঁ এয়া দি দিম আৰু আলু 4 টুকুৰা দিছোঁ। আপোনালোকে ইয়াত কেপচিকামো দিব পাৰিব। কেপচিকাম কিন্তু মোৰ ঘৰত নাছিলে কাৰণে মই পটল দিছোঁ আৰু এয়া বিলাহী দিছোঁ। সকলো সিজিব একেলগে। এতিয়া পুনৰ ইয়াত ঢাকি দিছোঁ মই। আনফালে মই কেৰাহীটো পাতি থৈছোঁ। এইফালে মই শুকান জ্বলা ভাজি বনাম বুলি কৈছিলোঁ যে এয়া তেল দিছোঁ মই মিঠাতেল। বেছি তেল নিদিওঁ, কমকৈ দিম। আচলতে বেছি তেল খোৱাটোও ভাল নহয় স্বাস্থ্যৰ কাৰণে। তেলটো গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হৈছে, মই এতিয়া ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙা পোৱাৰ পাছত মই ইয়াৰ মাংস টুকুৰা দি দিছোঁ। আচলতে শুকানকৈ বনালে পিঁয়াজটো বেছি সিজিবলৈ দিব নালাগে, নহ'লে পিছত পুৰি যায়। ইয়াত মই নিমখ অলপ দিম। আৰু হালধি অলপ দিছোঁ। আৰু অকণমান আদা থেতেলিয়াই থৈছিলোঁ সেইটো দি দিছোঁ মই। আদা আৰু নহৰু দুইটা একেলগে। এতিয়া অকণমান ধনিয়া দিছোঁ। অকণমান জিৰা আৰু অকণমান মিট মছলা। মই জ্বলাটো দিম, অলপ দেৰি পাছত দিম। এতিয়া ঢাকি দিম। এয়া ঢাকি দিছোঁ। প্ৰায় 10 মিনিট বনোৱাৰ পাছত এয়া উতল আহিছে চব। এয়া আৰু সিজিব লাগিব কাৰণ পানীটো শুকাই অলপ। ভোট জলকীয়া থৈছিলোঁ মই, এয়া চব তেল দি থৈছোঁ। এয়া অলপ দি দিম মই। মোৰ ঘৰত জ্বলা নাই, আচলতে ঘৰত যি আছে মই তাকে বনাইছোঁ। অলপ অকণমান দি দিম, বৰ বেছি নিদিওঁ, খাবলৈ নহ'লে বেছি জ্বলা হ'ব। প্ৰায় সিজিছে আৰু এতিয়া মই ইয়াত দি দিম এয়া ঔটেঙা থৈছিলোঁ। আচাৰত অকণমান মছলা কম দি এয়া মই এতিয়া ইয়াত দি দিম। আচলতে খৰিচাটো আমাৰ ঘৰত অকণমান কম খোৱা হয়, অকণমান খাবলৈ বেয়া পায় চানিয়াই আৰু জুনুকাই। সেইটো কাৰণে খৰিচা নিদি ঔটেঙা দি দিছোঁ। অকণমান টেঙা হ'লে এই শুকান চব্জিটো খাই ভাল লাগে। এতিয়া পুনৰ এইটো মই ঢাকি দিম।
শুকান চব্জিটো মই চাবলৈ লৈছোঁ। এয়া শুকান চব্জি মোৰ হৈ গ'ল, কিন্তু চেণ্টটো বৰ ধুনীয়া ওলাইছে। আমাৰ কেমেৰাৰ পিছফালে থকা তানিয়া কিন্তু খুব খাওঁ খাওঁ লাগিছে দেই, কাৰণ তানিয়াই মাংস খাই ভাল পায়। এতিয়া এইটো মই বন্ধ কৰি দিওঁ। আনফালে বইল চব্জিটো চাবলৈ লৈছোঁ। এয়া হৈছে আৰু প্ৰায় 10 মিনিটমান বনোৱাৰ পাছত এনেকুৱা হৈছে, পানীটো শুকাইছে। আৰু বনাব লাগিব এইটো, আৰু অলপ দেৰি বনোৱাৰ পাছত এই চব্জিটো মোৰ হৈ যাব বইল চিকেন। এয়া চব এই তেলটো কাষে কাষে কেনেকৈ লাগি গৈছে, উঠি আহিছে, মানে মাংসটো সিজিছে আৰু। এতিয়া পুনৰ মই এইটো ঢাকি দিছোঁ। পুনৰ মই মাংসটো চাবলৈ লৈছোঁ। প্ৰায় 15 মিনিটমান বইল কৰাৰ পাছত, আগতেতো 10 মিনিট বইল কৰোঁতে আপোনাক দেখাইছিলোঁ, আকৌ 15 মিনিটমান বনোৱাৰ পাছত এয়া হৈছেগৈ চব। আলু এয়া ধুনীয়াকৈ সিজিলে এয়া, আৰু পটলো ধুনীয়াকৈ সিজিছে। এটুকুৰা মই ভাঙি দেখুৱাইছোঁ আপোনালোকক। এয়া চব। এতিয়া মই ইয়াত জালুক অলপ দি দিম। কাৰণ বইলত এই জালুকৰ গোন্ধটোৱে বৰ মজা লাগে খাবলৈ। আমি খাই ভাল পাওঁ, আপোনালোকেও বনাই খাই চাবচোন। এতিয়া মই আকৌ 5 মিনিটমান বনাম, উতলিবলৈ দিম। তাৰপিছত মোৰ বইল চিকেন হৈ যাব। পুনৰ 5 মিনিট বনোৱাৰ পাছত মই চাইছোঁ, এয়া মোৰ বইল চিকেন হৈ গ'ল। অকণমান গ্ৰেভি ৰাখিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ এয়া বইল চিকেন হৈ গ'ল। এয়া মোৰ ঔটেঙা আৰু লোকেল চিকেন জ্বলা দি ফ্ৰাইকৈ বনোৱা, আৰু এয়া বইল পটল বিলাহী দি বনোৱা বইল চিকেন। আপোনালোকে বনাই খাই চাবচোন। আমিও বনাই খাই চাইছোঁ। আনকালেও মই বনাওঁ, খাই যথেষ্ট ভাল লাগে। আপোনালোকে ইয়াত পটল নিদি কেপচিকামো দিব পাৰে, মই কিন্তু পটল দিছোঁ। এই শুকান চব্জিটো কিন্তু মই বিয়া হৈ অহাৰ পাছতো দেখিছিলোঁ, আমাৰ সোণোৱাল কছাৰীৰ মানুহবিলাকৰ প্ৰায় ঘৰুৱা ৰহীৰ লগত এই শুকান চব্জিটো খাবলৈ দিয়ে। আমি যেতিয়া জইণ্ট ফেমিলি আছিলোঁ, তেতিয়া প্ৰায়ে দেখিছিলোঁ, আমাৰ দদাইদেউ বৰ্তা তেওঁলোক আহিলে প্ৰায় এই চব্জিটো, এই তৰকাৰীটো খাবলৈ দিছিলে। তেতিয়া মই খাই খুব ভাল পাইছিলোঁ, আৰু তেতিয়াৰ পৰাই এতিয়াও খাই আছোঁ। আৰু এতিয়া মই যদি বনাই দিওঁ, তানিয়া বীৰনাহঁতে খাই খুব ভাল পায়। আপোনালোকে বনাই খাই চাবচোন, ভাল পাব। তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে কিন্তু ছাবস্ক্ৰাইব কৰিব। আৰু নতুনকৈ যদি কোনোবা ভিডিঅ' চাইছে, তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰি থৈয়ে যাব দেই। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ। বাই।